স্যার রাইজে শুলি মহিলার প্রার্থী হিসেবে বিচারিছে এই ক্ষেত্রে চবৰ লগত ৰাইজ আছে, আপোনাৰ লগতো ৰাইজ আছে। ভাবি আছে নাকি আপোনাৰ লগত কোনো মানুহ নাই? চবৰ লগত আছে, চবৰ লগত ছাপৰ্টাৰ আছে। টিকেট বিচাৰাটো চবেই বিচাৰিব পাৰে। এইটো PMB বডিয়ে ডিচিশ্যন ল'ব, কোন পাব, কোন সমষ্টিত কোন পাব নাপাব, এইটো পিছত PMBয়ে ডিচিশ্যন ল'ব। আজি মই কোকৰাঝাৰৰ আমাৰ এই পকিৰাগ্ৰাম অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰিছে। আৰু আপোনালোকে বহুত বছৰৰ পৰা দেখি আছে, মই ইছলাম ধৰ্মীয় লোকসকলৰ লগত ইফতাৰ পাৰ্টি কৰা এইটো মোৰ কাৰণে নতুন নহয়। বহুত বছৰৰ পৰা মই এনেকুৱা ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰি আহিছোঁ। তো আমি BPF দল হিচাপে সকলো ধৰ্মীয় লোকসকলৰ লগত একেলগে আমি আলোচনা কৰোঁ, একেলগে আমি থাকোঁ আৰু সকলোকে সমানে সন্মান দি পেলাই আমি দল হিচাপে কাম কৰি আহিছোঁ আৰু সন্মান দিব। হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক বা বৌদ্ধিষ্ট হওক, জৈন হওক, সকলোকে সমানে আমি সন্মান দি পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আৰু আচল কথাটো হ'ল এতিয়া আমাৰ BPF দলৰ পৰা অতি সোনকালে আমি এই কেণ্ডিডেটটো আমি ঠিক কৰিম। 20 তাৰিখৰ ভিতৰত আপোনালোকে শুনিবলৈ পাব আমি কোনটো সমষ্টিত কোন কেণ্ডিডেট হ'ব, সেইটো আমি অতি সোনকালে ফাইনেল কৰিব। আৰু কথাটো হ'ল এতিয়া NDA হিচাপে আমি BPF দলে কিমানটা চিট পাব আজিৰ দিনত মই কনফাৰ্ম বুলি কোৱাটো অলপ দিগদাৰ হৈ আছে। মই PMB মিটিং বহিব 20 তাৰিখত, 20 তাৰিখতে সকলো কথা গম পাব আৰু 20 তাৰিখতে ফাইনেল কেণ্ডিডেটটো আমি ডিক্লেয়াৰ দিব। স্যার রাইজে শুলি মহিলার প্রার্থী হিসেবে বিচারিছে এই ক্ষেত্রে চবৰ লগত ৰাইজ আছে, আপোনাৰ লগতো ৰাইজ আছে। ভাবি আছে নাকি আপোনাৰ লগত কোনো মানুহ নাই? চবৰ লগত আছে, চবৰ লগত ছাপৰ্টাৰ আছে। টিকেট বিচাৰাটো চবেই বিচাৰিব পাৰে। এইটো PMB বডিয়ে ডিচিশ্যন ল'ব, কোন পাব, কোন সমষ্টিত কোন পাব নাপাব, এইটো পিছত PMBয়ে ডিচিশ্যন ল'ব। নাই, ইহঁতক খাটাং ক'ব পৰাটো দিগদাৰ, কিন্তু NDA এৰিছে বুলি মই আজিৰ দিনত ক'ব নোৱাৰে। ইহঁতে NDAতে আছে, যেন হওক ইহঁতে কি গেম খেলিছে ইহঁতৰ কথা, UPFৰ কথা। প্ৰমোদ বড়োৱে NDA টিম হিচাপে ৰাজ্যসভা MP পাইছে, এতিয়াও দিছপুৰত NDA হিচাপে ইহঁতে আছে, দিল্লীতো NDA হিচাপে আছে। এতিয়া আসাম এছেম্বলিত এইবাৰ যিটো নিৰ্বাচন হ'ব, ইয়াত NDA লগত নাই বুলি কোৱাটো এইটো মিনিংলেছ। এইবিলাক আমাক বুজাব নালাগে, আমি বুজি পাই। ইমান ৰাইজৰ ওচৰত মিছা কথা কৈ লাভ নাই। দিল্লীত এতিয়াও NDA লগত একেলগে আছে, দিছপুৰতো আছে, কিন্তু BTCত আমাৰ লগত নাই। গেম প্লেনিং কৰিছিলে সিহঁতে, যে গেম খেলিব বিচাৰিছিল। গেম আমাৰ কি গেম কৰিব? গেম কৰিব পাৰিছে বুলি সিহঁতে ভাবি আছে, আমি গেম খেলিব পাৰিছে এইটো ভাবি আছে, কিন্তু আমি বুজি পাই, আমি চব বুজি। ঠিক আছে, থেংক ইউ।